হেল্ল' এভৰিৱান, আজি মই দুপৰীয়া সাজত গাহৰি মাংসখিনি এবিধ বিশেষ শাকেৰে ৰান্ধিবলৈ ওলাইছোঁ দেই। বিশেষ শাকবিধ আপোনালোকে সকলোৱে চিনি পায়, আপোনালোকৰ সকলোৰে বাৰী ঘৰত থাকেই। তথাপিতো কিন্তু মই এনেকৈ সেই শাকবিধ দি গাহৰি মাংস আজিলৈকে খোৱা নাছিলোঁ দেই। খাই ইমান বেছি ভাল লাগিলে, সেইকাৰণে আচলতে ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আৰু কেৰাহীখন গৰম কৰিয়ে মই গাহৰি তেল পিলিচমান দি দিছিলোঁ। আৰু ইমানেই বেছি মাংস কিপিচৰ পৰা তেল ওলায় চাওকচোন। মই অকণমান ইয়াত মিঠাতেলো ব্যৱহাৰ কৰা নাই। সেই তেলে মই পিঁয়াজ, কেঁচা জলকীয়া আৰু আদা নহৰু গোটেইখিনি ধুনীয়াকৈ মই ভাজি লৈছোঁ। ভাজি লোৱাৰ পিছত মই ইয়াতে অকণমান হালধি, অকণমান কাশ্মীৰী মিৰ্চ আৰু অকণমান জিৰা পাউডাৰ দি দিছোঁ। কাৰণ মই গাহৰি মাংসত বেছিকৈ মছলা দিলে খাই বহুত বেয়া পাওঁ। মই একদম বহুত কম মছলাই খাওঁ আচলতে। আৰু এতিয়া মাংসখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। ভাজি লওঁতে এটা কাহিনী হ'ল নহয়, কাহিনী বিষম কাৰণ মই ভিডিঅ'টো ষ্টাৰ্টিঙতে যিখিনি কৰিলোঁ লাষ্টলৈ কিন্তু মই ভিডিঅ' কৰিবলৈ পাহৰিয়ে থাকিলোঁ। এনেকুৱা বাৰু মোৰ লগত প্ৰায়ে হৈ থাকে। আৰু সেয়া মাংসখিনি এতিয়া যোনখিনি ভাজি ৰখা আছিলে সেইখিনিও ইয়াতে দি দিলোঁ। আৰু শাকবিধ কি শাক জানেনে? এয়া টেঙেচি শাক, সৰু টেঙেচি শাকবিধ যে ইমানেই বেছি ভাল লাগে নহয় গাহৰি মাংসৰ লগত খাই। যিসকলে খোৱা নাই এবাৰ কিন্তু খাই